हेलो फ्रेंड्स, वेलकाम टू मनोज शर्मा चैनल। आज मैं चाह उत्पादन केनेকৈ হয় আৰু কেনেকৈ চাহপাত তৈয়াৰী কৰে তাৰে মই ফেক্টৰীলৈ গৈ আছোঁ। তে মই ফেক্টৰীত গৈ ভিডিঅ'টো বনাম, চাহপাত কেনেকৈ তৈয়াৰ হয়, কেনেকৈ কি হয় তাৰ ওপৰত আপোনালোকক ধুনীয়াকৈ মই দেখাম। মেচিন সহ কেনেকৈ হয় সম্পূৰ্ণ তথ্য সহ ফেক্টৰী মেচিনে সহ সকলো ধৰণৰ মই আজি ভিডিঅ'টোত দেখাম। হেল্ল' ফ্ৰেণ্ডছ, অসমৰ চাহপাত উৎপন্ন হোৱা এটা ফেক্টৰীত আছোঁ মই, আৰু সেই ফেক্টৰীটোত চাহপাত কেনেকৈ উৎপন্ন কৰে, চাহপাত কেনেকৈ ৰাখে, কেনেকৈ বা কি কৰে, একদম সকলো বিষয়ে মই আজি এই ভিডিঅ'টোত ক'ম। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ছাবস্ক্ৰাইব কৰক মনোজ শৰ্মা চেনেলটো, কাষত থকা বেল আইকনটো টিপি দিয়ক, মোৰ নতুন ভিডিঅ' প্ৰথমতে চাওক। বৰ্তমান আছোঁ ইয়াত, এইটো ড্ৰাফ হ'ল, ইয়াত পাত ঠাণ্ডা কৰি ৰাখে, এইটো ড্ৰাফ বুলি কোৱা হয়। এইটো শেষলৈ একদম ফেন চলি আছে, ইয়াত পাতখিনি ধুনীয়াকৈ ৰখা হয়। এয়া চাওক, পাতখিনি কেনেকৈ ৰাখিছে, এয়া দেখিবলৈ পাইছে, এয়া পাতখিনি ৰাখিছে, মই দেখাই দিছোঁ। তাৰ পিছত যাম মই ভিতৰলৈ, ভিতৰত কেনেকৈ চিটিচিট পাত এয়া দি পেলাই মেচিনত কেনেদৰে আপোনালোকৰ চাহপাত বনাই মেইন সেইটো দেখাম। তে মই আজি এইটো প্ৰথম দেখালোঁ ড্ৰাফটো, এইটো ড্ৰাফত কেনেকৈ পাত ৰাখে এইটো চাওক, এইটো দেখালোঁ। তে বাকী আন্ধাৰ হৈছে বাৰু, তথাপিও মই অলপ পোহৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ, এইটো মই এতিয়া ভিতৰত চিটিচিট যাম। ড্ৰাফটত যিবোৰ পাত থোৱা হৈছিল সেই পাতবোৰ এনেকৈ বেগৰ সৈতে এনেদৰে এই চিটিচিলৈ পঠিয়াই দিয়ে, আৰু চিটিচিত এনেকৈ পাত দিয়া হয়। এয়া চিটিচি আপোনালোকে দেখিবলৈ পাইছে, এয়া বেগ, এইটো চিটিচি এই হুকবোৰ গৈ আছে, এইবোৰত সৈতে এনেকৈ চিটিচিত পাত আহে। ড্ৰাফটৰ পৰা পঠোৱা বেগবোৰ এনেকৈ চিটিচিলৈ আহে। এইবোৰ চাওক, ইয়াতে মেচিনত দিয়া হয় এনেকৈ এয়া চাওক, এইটো এনেকৈ দিয়া হয়, আৰু ইয়াৰ পৰা গৈ পেলাই চাহপাত এইফালে দি এয়া চাওক, এই চাহপাতটো তলত গৈ আছে। এইটো হ'ল চিটিচি, যিটো কেঁচা পাতবোৰ ড্ৰাফটৰ পৰা আহি এনেকৈ মেচিনত দিয়ে, আৰু মেচিনে এনেকৈ ৰাউণ্ড কৰি ঘূৰাই নিয়ে। এইটো নতুন মেচিন হ'লেও এটা আছে, কিন্তু আৰু হ'বগৈ লাহে লাহে। এইটো আজি মই চাহপাত কেনেকৈ মেচিনত তৈয়াৰ কৰে তাৰ এইটো দেখাই আছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে চাহপাত কেনেকৈ কেঁচা পাতটো তৈয়াৰ কৰি মেচিনে তৈয়াৰ কৰি শুকান চাহপাতলৈ পঠাই দিয়ে। এইটো শেষলৈ যোনটো আছে একেবাৰে লাষ্টত দেখিবলৈ পাইছে মোৰ আঙুলি পোনে পোনে, সেইটোত মেইন কেঁচা পাতটো গৈ তাত শুকান হৈ পেলাই হিট হৈ পেলাই তাৰপিছত এইটো চাহপাত ঘৰলৈ যায়। ড্ৰাফটৰ পৰা গুৰি হৈ চাহপাতখিনি এইফালেদি আহি ইয়াত পৰে, ইয়াৰ পৰা এইফালেদি গৈ এইফালেদি ভিতৰলৈ যায়, যিটো মই আপোনালোকক দেখুৱাইছোঁ। এইটো চাওক, এইটো মই বৰ্তমান আছোঁ শ্বৰ্টিঙত, চাহপাত ইয়াত য'ত বনাই মেচিনখিনি আছে, এই মেচিনখিনি জেগাত আছোঁ। ইয়াত পেকেজিং হৈ আছে চাহপাত, আৰু এয়া চাওক, এই শ্বৰ্টিঙৰ চাহপাত এইখিনি এনেকৈ ইয়াত আহে চাহপাত আহে, আৰু এইফালেও বহুতো মেচিন আছে, যিটো মেচিনৰ সহায়ত চাহপাতখিনি ইয়াত আহি বনে, আৰু ইয়াৰ পৰা ৰিচাইকেল হৈ পেলাই আগলৈ যায়। মই দেখাই আছোঁ আপোনালোকক।
এয়া চাওক, এয়া মই আপোনালোকক দেখাই আছোঁ। এয়া চাওক, এয়া চাহপাত গৈ আছে আপোনালোকৰ। এয়া চাহপাত গৈ আছে। এইফালে ৰিচাইকেল হৈ পেলাই এইপিনে আগলৈ আছে আৰু মেচিন এইফালে এইবিলাক আছে। এইবিলাকত আপোনালোকৰ চাহপাতটো হৈ পেলাই ওলায়। ইয়াত চাওক, ইয়াত বিভিন্ন ধৰণৰ মেচিন আছে। ইয়াত মই এটা মেচিন দেখাম আপোনালোকৰ। চাহপাতৰ গ্ৰেড যেনেকৈ চাই, এইটো চাওক PD লিখা আছে আৰু এইটো ডাষ্ট লিখা আছে। এনেকৈ চাহপাত ৰিচাইকেল হৈ পেলাই আহে। এই PDটো এইফালে ওলাই যায়, ডাষ্টটো এইপিনে তললৈ, যোনটো সৰু বস্তু এইপিনে তলত পৰি যায় এই বেগত পৰে, যোনটো এইটো ডাষ্ট বুলি কোৱা হয়। আৰু বাকী এনেকৈ PF আছে, এনেকৈ চাহপাতৰ গ্ৰেডবিলাক আছে। ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ মেচিনো আছে আৰু এই চাহপাতৰ গ্ৰেডবোৰ ইয়াতে বাছি কৰে, ইয়াতে পেকেজিং কৰি এনেকৈ ষ্টক কৰি চিলাই কৰি থোৱা হয়। এয়া চাহপাতৰ ফিক্স, এয়া বেগ পেকিং হৈ আছে। এইটো চাহপাত এয়া পেকিং হৈ গ'ল লাষ্ট, ইয়াৰ পৰা ডাইৰেক্ট ছাপ্লাই হয়। তো এইটো আছিলে লাষ্ট। আৰু ইয়াত আৰু বিভিন্ন ধৰণৰ বহুতো মেচিন আছে, কিন্তু মই আজি ইয়াত বৰ্তমান ইমানখিনি দেখাইছোঁ। এইটো চাওক, ভালকৈ এবাৰ মই মেচিনটো আপোনালোকক দেখাই দিছোঁ। এইকেইটা চাওক মেচিন এনেকৈ চলে, ইয়াত ৰিচাইকেল হৈ চাহপাত কৰি আছে। এয়া দেখিবলৈ পাইছে, মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। এয়া চাওক, এইপিনে চাহপাত গৈ আছে। এয়া এই তাত ওপৰলৈ গৈ, এইটো আপোনালোকৰ ছুইচ বৰ্ড মেচিন হয়, যিটো এই গোটেইখিনি মেচিন কণ্ট্ৰল কৰে এই ছুইচখিনিৰ ওপৰত। এইটো ওপৰৰ পৰা তললৈকে মই দেখাই দিছোঁ। এইটো চাহপাতখিনি, সেই চাহপাতখিনি পৰি আছে, এয়া দেখিবলৈ পাইছে। ইয়াত চাহপাত ৰিচাইকেল হৈছে আৰু এইপিনে দি চাহপাতখিনি আকৌ এনেকৈ ওলাই গৈ ইয়াত গ্ৰেড হিচাপে ওলাই গৈছে। এইটো এটা মিনি মেচিন, যিটো ৰিচাইকেল হৈ পেলাই ইয়াৰ পৰা আপোনাৰ নম্বৰ চাহপাতটো সেইটোৰ পৰা ৰিচাইকেল হৈ পেলাই এইটো যায়। এইটো মেচিনটো মই ফ্ৰণ্ট ছাইডৰ পৰা দেখুৱাই দিছোঁ। এইটো চাওক, ইয়াত চাহপাত যোনটো আহি পেলাই এইটো চাওক BPSM বুলি, এইটো এইফালেদি ওলায়। এইপিনে PF, এইটো মই যোনটো কৈছিলোঁ 1 নম্বৰ চাহপাতটো এইপিনেদি আহে। আৰু বাকী এইফালে গ্ৰেড হিচাপত চাহপাতখিনি এইপিনে ওলাই যায়, এয়া মেচিন। তো এইটোৱে চাহপাত ফেক্টৰীৰ বিষয়ে, এইটোৱে মই ভালকৈ আপোনালোকক দেখাই দিলোঁ, কেনেকৈ অসমত চাহ উৎপন্ন কৰা হয়। অসমৰ টাই ইণ্ডাষ্ট্ৰীত চাহপাত কেনেকৈ বনায় তাৰ বিষয়ে মই আজি একদম ভালকৈ আপোনালোকক দেখুৱাই দিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ মনোজ শৰ্মা নামৰ চেনেলটো।